নমস্কাৰ ৰাইজ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এক ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টো খুব সুন্দৰ হ'ব গৈ আছে। আপোনালোকে সৰু সৰু ক্লিপ দেখিতো বুজি পাইছে আৰু থাম্বনেল দেখিতো গমেই পাইছে যে আজি মহাপ্ৰভু জগন্নাথ প্ৰভুৰ ভিডিঅ' এটা হ'ব গৈ আছে। গতিকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে উপভোগ কৰক। প্ৰথমতে আমি এণ্ট্ৰি কৰাৰ লগে লগে মানে যি মহাপ্ৰভু জগন্নাথ মন্দিৰৰ যি চাৰিওসীমা ৱালেৰে গাঁঠা হৈছে, সেই ৱালত প্ৰভু শ্ৰীকৃষ্ণৰ যি বাল্যকালৰ লীলা সেই সমস্তখিনি ইয়াতে অংকন কৰি থোৱা হৈছে আৰু ইমান সুন্দৰভাৱে অংকন কৰিছে যে এক জীৱন্ত ৰূপ দিবলৈহে চেষ্টা কৰা হৈছে, তেনেকুৱা আপোনাৰ ধাৰণা হ'ব। তো আমি ঠিক দেখিব পাৰিলোঁ এনেকৈ আগুৱাই গৈ থাকোঁতে। ইয়াত দেখিছে নহয় পুতনা বধ, কেনেকৈ পুতনাক কৃষ্ণই মানে বধ কৰিছিলে সেইটো অংকন কৰা আছে। দেখিলেই ভয় লাগি যোৱা এক দৃশ্য। তো এনেকৈ ৱালখনত খুব সুন্দৰভাৱে মানে যিজন শিল্পীয়ে এই ৱালখনত ইমান ধুনীয়াকৈ মানে সজাই পৰাই তুলিছে এই সকলোখিনি যি মূৰ্তি ৱালত, খুব দেখিবলৈ এক মানে অতুলনীয় আৰু। তো এনেকৈ আমি লাহে লাহে আগবাঢ়ি গ'লোঁ প্ৰভুৰ আশীৰ্বাদ ল'বৰ বাবে আৰু ইয়াৰে সমস্ত পৰিৱেশখিনি আমি উপভোগ কৰিবলৈ। যি এক শান্তিময় পৰিৱেশ, যি মনৰ এক মানে অসাধাৰণ, আপুনি মানে বুজাব নোৱাৰা যি মনৰ এক শান্তি। ইয়াতে আহিলে আপুনি একদম সকলোখিনি পাহৰি যে সকলো যি কৰ্ম প্ৰেছাৰ থাকে বা যিসকল কৰ্মত জড়িত তেওঁলোকৰ বহুতখিনি মানে যেনেকুৱা মানসিক প্ৰেছাৰ হওক বা বহুত কৰ্ম জড়িত হৈ থকা যিবোৰ মানে মানসিক চিন্তা ধাৰণা, এই সকলোখিনিৰ যে অন্ত পৰে ইয়াত আহি, এইটো আপোনালোকৰ প্ৰমাণ হৈ যায়। গতিকে একদম খুব শান্তিময় এক পৰিৱেশত আপুনি একদম এখন বেলেগ ঠাইত থকা নিচিনা অনুভৱ হ'ব। গতিকে এবাৰ আহক, ভিজিট কৰক আৰু মহাপ্ৰভু জগন্নাথ ঈশ্বৰৰ এক আশীৰ্বাদ লওক, তেওঁৰ ওচৰত মূৰ ধুৱাওক। খুব শান্তিৰ পৰিৱেশ মই দেখাবলৈ চেষ্টা কৰিম। ইয়াৰে আশে পাশে থকা ইয়াত দেখিছে নহয় মানে বজৰংবলীৰ এটা সৰু মানে মন্দিৰ ইয়াতে স্থাপন কৰা হৈছে। আৰু আচলতে এই মন্দিৰৰ চাৰিওফালে সৰু সুৰা মানে 6টাকৈ মন্দিৰ স্থাপন কৰা হৈছে, য'ত হনুমান মন্দিৰ, গণেশ মন্দিৰ, মা লক্ষ্মীৰ মন্দিৰ, শিৱ মন্দিৰ আৰু শ্ৰী মহাপ্ৰভু মানে শ্ৰী ৰামৰ মন্দিৰ আৰু এনেধৰণে 6টাকৈ মানে মন্দিৰ সজাই তোলা হৈছে। আৰু দেখিবলৈ এই সমস্তখিনি ইমান সুন্দৰ আৰু মন্দিৰখিনি যি ষ্ট্ৰাকচাৰ মানে দেখিবলৈ কিবা মানে অসাধাৰণ যেন লাগে। মোৰতো খুব ভাল অনুভৱ। গতিকে আপোনালোকে এই দেখিছে ন মন্দিৰৰ বাপৰে বাপ, ইমান ধুনীয়াকৈ সজাই তুলিছে, কি ক'ব। ব'লক ভিডিঅ'টোলৈ আগবাঢ়ো। নমস্কাৰ ৰাইজ, কি খবৰ আপোনালোকক? আশা কৰোঁ সকলো ভালে আছে। আজি আমি উপস্থিত হৈছোঁ জগন্নাথ মন্দিৰ। ইয়াত ঠিক মোৰ পিছফালে আপোনালোকে দেখিব পাৰিছে, ইয়াত জগন্নাথ মন্দিৰ হয়। আপোনালোকে ভুল নুবুজিব, পুৰীৰ জগন্নাথ মন্দিৰ নহয়। আপোনালোকক সবিশেষ জনাম, এই ভিডিঅ'টো শেষলৈকে চাওক। আৰু ইয়াৰে আশে পাশে থকা এই শান্তিময় যি পৰিৱেশ আৰু লগতে মন্দিৰৰ যি একদম আটক ধুনীয়াকৈ সজাই তোলা হৈছে লাইট বা যিকোনো ইয়াৰে আশে পাশে থকা পৰিৱেশ, এই সমস্তখিনি ভিডিঅ'তে আপোনালোকক দেখাম। গতিকে ভিডিঅ'টো শেষলৈকে চাব নাপাহৰিব। আৰু ক'ত আছে এই মন্দিৰটো, জগন্নাথ মন্দিৰটো আচলতে আমাৰ অসমতে আছে জগন্নাথ মন্দিৰ, আৰু সেই ঠাইখিনিৰ নামো ক'ম, ক'ত আছে সবিশেষ ক'ম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। গতিকে আপোনালোক সকলোকে মোৰ এই অন্য এক নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই ৰোহিত চৌধুৰী, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল RC অসম। দেখিব পাৰিছে নহয় ইমান সুন্দৰ দেখিবলৈ মন্দিৰটো। আৰু ইয়াতে সৰুকৈ গাৰ্ডেন এখনো আছে, য'ত আপুনি বহি অলপ সময় স্পেণ্ড কৰিব পাৰে, টাইম কটাব পাৰে। খুব শান্তিময় এক পৰিৱেশৰ মাজত আপুনি নিজকে মানে য'ত সময় অতিবাহিত কৰিব পাৰিব। আৰু এয়া দেখিছে নহয় মোৰ বন্ধু, তেওঁলোকৰ জৰিয়তে আজি এই মন্দিৰটো মই দৰ্শন কৰিব পাৰিলোঁ আৰু তেওঁলোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ভিডিঅ'ৰ জৰিয়তে। এয়া দেখিছে নহয়, এই সকলো বন্ধুকে ধন্যবাদ জনাইছোঁ। আৰু ইমান সুন্দৰ এক পৰিৱেশ, সঁচাকৈ আহি আপোনাৰ মনটো যে একদম মানে কি ক'ব, একদম ভাষাহীন হৈ পৰিব। আপুনি ঠাইত আহি পেলাই আপুনি যে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰে বা কাকো যে ভাষাৰে আপুনি বুজাব নোৱাৰে এক মানে মনৰ। তো ঠিক এনেদৰে
এটা এটা মন্দিৰ আমি দৰ্শন কৰিলোঁ। এয়া দেখিছে নহয় শ্ৰী ৰামৰ মন্দিৰ, য'ত মা সীতা, লক্ষ্মণ আৰু হনুমান ভগৱান একেলগে থাকেই। তো খুব ধুনীয়া এক মানে মোৰ কাৰণে মানে স্মৰণীয় এটা দিন হৈ ৰ'ল। কি সুন্দৰ মানে ওচৰত আৰু ইমান চাফ চিকুণকৈ ৰখা, ইমান মানে সুন্দৰকৈ ইয়াতে ৰাখিছে বস্তুবোৰ। আৰু সকলো ভক্তকো ধন্যবাদ জনাইছোঁ যে তেওঁলোকে ক'তো ধৰক আৱৰ্জনা নকৰি ইমান সুন্দৰভাৱে যিকোনো চাফ চিকুণ কৰি, আৰু মন্দিৰ কমিটিৰ যিসকল ব্যক্তি আছে তেওঁ সকলেও ইমান ধুনীয়াকৈ মানে চাফা চিকুণকৈ গোটেই মানে ঠাইখিনি ইমান সুন্দৰভাৱে মানে চাফ চিকুণকৈ থকাত অৰিহণা যোগাইছে, তেওঁলোককো ধন্যবাদ জনাইছোঁ। আৰু মন্দিৰটো দেখিছে নহয় ইমান ধুনীয়া মানে দেখিবলৈ, কি ক'ম আৰু। যিটো পুৰীত আছে সেইটোতো বহুত মানে ডাঙৰ বাৰু। সেই পুৰীত জগন্নাথ মন্দিৰ সকলোৱে যেনে বিশ্ববিখ্যাত, সেই তাৰে আৰ্হিতে সজা এই জগন্নাথ মন্দিৰ, যিটো মন্দিৰ আছে ডিব্ৰুগড়ত, হয় আমাৰ অসমতে আছে। আৰু দেখিছে নহয় ৱালত ইমান সুন্দৰভাৱে মহাপ্ৰভু বিষ্ণুৰ চিত্ৰ অংকন কৰিছে, দেখিলেই যেন ইমান সুন্দৰ মানে আপুনি চালে যে থমকি ৰ'ব আৰু চাই থাকিব, এনে এক মানে মনৰ অভিজ্ঞতা। আৰু ইয়াৰে দেখিছে নহয় এইবোৰ বহু ভক্ত ইয়াতে মানে সমাহাৰ ঘটিছে, বা ভক্ত সকলো সদায় থাকেই বাৰু। তো এইটো হ'ল মেইন মন্দিৰ, যাম তাৰ আগতে আৰু ইয়াৰ আশে পাশে থকা কিছুমান পৰিৱেশসমূহ আপোনালোক সকলোকে দেখাই লওঁ। এয়া হ'ল, চিনাকি কৰি দিয়াটো প্ৰয়োজন নাহে, জয় ভোলানাথ। তো তেওঁৰ ওচৰত মূৰ দুৱাই এনেকেই আমিও আশীৰ্বাদ ল'লোঁ। তাৰপিছত এনেকৈ আগুৱাই গ'লোঁ আৰু দেখিবলৈ পালোঁ ইমান ধুনীয়াকৈ ফুলনি বা বাগিচা সেইবোৰ ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ইয়াৰে চাৰিসীমা। আৰু মন্দিৰৰ কথানো কি ক'ব, ইয়াতো দেখিব পাৰিছে ইমান ওখ, ইমান বিশাল মানে ডাঙৰ মন্দিৰ। যিটো পুৰীত জগন্নাথ মন্দিৰ আছে তাৰে আৰ্হিত ইয়াতো স্থাপন কৰা হৈছে ডিব্ৰুগড়ত, যিটো আপোনাৰ ডিব্ৰুগড় তিনিচুকীয়া বাইপাছ আছে, তাৰ পৰা ঠিক অকণমান দূৰ আগুৱাই আপুনি তিনিচুকীয়া ফালে মানে তিনিচুকীয়া দিশে অকণমান গ'লেই আপুনি দেখিব ঠিক নেশ্যনেল হাইৱেটোৰ কাষতে এই মন্দিৰটো স্থাপন কৰা হৈছে। আৰু এই ঠাইডোখৰৰ নাম হ'ল খনিকৰ, হয় ডিব্ৰুগড় খনিকৰ নামৰ ঠাইত এই মন্দিৰটো স্থাপন কৰা হৈছে। আপুনি যদি চিনি নাপায় তেতিয়াহ'লে গুগলতো চাৰ্চ কৰি আপোনালোকে চাব পাৰিব। তেনেহ'লে বন্ধুসকল এই ইনফৰ্মেশ্যনটো কেনেকুৱা লাগিল, আশা কৰোঁ এই ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে আমাৰ অসমতে থকা ইমান সুন্দৰ এক জগন্নাথ মন্দিৰ, গতিকে আপুনিও আপোনাৰ বন্ধু বান্ধৱক বা যি নিজৰ কোনোবা ফেমিলি মেম্বাৰৰ লগত শ্বেয়াৰ কৰক, যাতে নজনা বহু মানুহে যাতে জানক ইমান সুন্দৰ এক ঠাইত এই জগন্নাথ মন্দিৰটো স্থাপন কৰা হৈছে। যিসকল আহিছে তেওঁলোকেতো জানে, যিসকলে নাজানে তেওঁলোকৰ বাবে যাতে সুবিধা হওক, তেওঁলোকেও জানিব পাৰক যে অসমতো জগন্নাথ প্ৰভুৰ মন্দিৰ আছে আৰু ইমান সুন্দৰ মন্দিৰ, য'ত আপুনিও এবাৰ ভিজিট কৰক আৰু নজনাসকলেও জানিব। তো তেওঁলোকেও আগ্ৰহ হ'ব আহিবৰ বাবে। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰক, লাইক কৰিব, আৰু যদি উপস্থাপন কৰোঁতে ক'ৰবাত কিবা ভুল খুটি নাটি ৰৈ গৈছে তেতিয়াহ'লে আমাক আঙুলিয়াই দিবলৈ কমেণ্ট কৰক, আৰু লগতে ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে এই চেনেলটো আপোনালোকৰ সহায় সহযোগিতাত আগুৱাই যাবলৈ সক্ষম হয়। গতিকে ধন্যবাদ, আৰু আগুৱাই যাওঁ আৰু সবিশেষ চাওক আপোনালোকে, বেছি ব'ৰ নকৰোঁ। আপোনালোকে এই ভিডিঅ'টোৰ এনজয় কৰক, তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। ধন্যবাদ।
আপোনালোক সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে। তেনেহ'লে বন্ধুসকল আজিলৈ ইমানতে সামৰণি মাৰিবৰ হ'ল। পুনৰ এক নতুন টপিক আৰু নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই। ধন্যবাদ। জয় আই অসম।